গাইছে এইবোৰ ইয়াতে এটা হাউস মানে ইয়াত বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু ভিতৰ ভাগে চব দহম ইয়াত ইয়াতে গাইছ চাওক কি সুন্দৰ সুন্দৰ গাছৰ পুলি আছে আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া বতাহ দি আছে। গুড ইভিনিং গাইজ, আপোনালোকৰ খবৰ পাতি ভালনে? মোৰ খবৰ ভালে। আৰু গাইজ আমি এতিয়া আহি পালোঁ বেজৰা পাৰে হ'ম আৰু এতিয়া গাইজ আপোনালোকে চাই আছে অনুপ ব্লগ। আজি আমি ক'ত যাম আপোনালোকে গমেই পাইছে, থাম্বনেইল চাই। আমি গাইজ এতিয়া গৈ আছোঁ মানে এইটো কিবা সাৰহোৱা ৰিজৰ্ট, তাতে মানে যাই বহুত ধুনীয়া লাগে আৰু গাইজ তাতে মানে বহুত কিবা কিবি অলপ কৈ দিছোঁ মই। তাতে মানে ফুলৰ বাগান আছে, তাতে কাচু মাছ আৰু কিবা কিবি আছে। আৰু গাইজ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু স্কিপ নকৰিব। যদি আপোনালোকে কণ্টিনিউ চাই থাকে ভিডিঅ'টো গোটেইখিনি বুজি পাব। আৰু গাছ ফাইনেলি পাই গ'লো এইখন কি বুলি কয় সাৰখোৱা ৰিজৰ্ট ধাবা ৰেষ্টুৰেণ্ট যি বুলি কয় চব পিছফালে গাড়ী আছে। আৰু গাইজ আমি এতিয়া আহি পালোঁ সাৰহোৱা ৰিজৰ্ট। বলক আমি এতিয়া ভিতৰ ভাগে এণ্টাৰ কৰোঁ গাইজ। আৰু গাইজ দেখিছেনে এইবোৰ বগা বগা চব কাঠাণ্ডা ফুল নহয়, বহুত কিবা কিবি ফুল আছে, ভিডিঅ'টো দেখা পাব। আৰু ইয়াতে বহুত ফুল আছে, বহুত ধৰণৰ চব এইবোৰ চব ফুল হয়, এই চব আৰু বাগান আছে ইয়াতে। বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু ভিতৰ ভাগে চব দহম ইয়াত চব আছে, বহুত কিবা কিবি ধৰণৰ বস্তু। এখন অকল ৰেষ্টুৰেণ্ট নহয়, এখন ধাবা নহয়, অকল এখন বহুত কিবা কিবি হয়। গাইছে এইবোৰ ইয়াতে এইবিলাক হাউচ মানে ইয়াত মানে ৰাতি থাকিব পাৰি, মানে ৰাইডাৰ চাইডাৰ আহি মানে থাকে আৰু আপোনালোকে থাকিব আহিব। আৰু গাইজ আপোনালোকৰ যিটো কোনোবাই থাকিব মন যায় ইয়াতে থাকিব পাৰিব। চাওক কি মজা কি সুন্দৰ ঘৰ এইবোৰ। হেৰি চব থকা ঘৰে মানে ৰেষ্টুৰেণ্টো আছে ভিতৰত, আমি খাওঁ আপোনালোকে চাব। আৰু গাইজ ইয়াত বহুত কিবা কিবি আছে। বলক ভিডিঅ'টো চাওক গাইজ। মই এতিয়া ধাবাত বহি আছোঁ, বেলেগ নহয়, আমাৰ নিজৰ ঘৰত নহয়, মই ধাবাত বহি চাওক কি সুন্দৰ আমাৰ বছক চাওক মজা। ইয়াতে গাইজ চাওক কি সুন্দৰ গাছৰ পুলি আছে আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া বতাহ দি আছে। আৰু গাইজ দেখিছেনে এইবোৰ হ'ল খেজুৰৰ গাছ আৰু এইবোৰ খেজুৰ লাগি আছে, এইবোৰ সৰু সৰু দেখিছে। আৰু এডাল তক্ক পাত, এই তক্ক পাতেদি বিচনী বনোৱা হয়। আৰু এইবোৰ ইয়াতে বহুত কিবা কিবি আছে। আৰু এইবোৰ দেখিছেনে এইবোৰ ফুলৰ গাছ, ইয়াতে কিন্তু গাইজ বহুত ফুলৰ গাছ আছে। আৰু সেইটো হ'ল কিটচেন। গাইছে এই ধুলনিখন দেখিছে, আমি এতিয়া ধুলনিত বহিব যাম অলপ। আৰু দেখিছেনে এইবোৰ প্লাষ্টিকৰ মাটিৰ। আৰু গাইছে এতিয়া মই ইয়াতে বহিম অলপ, ইয়াতে বহি মজা লাগে। আপোনালোকে এইখন ধাবাত আহিব আৰু মজা ফিলিংছ লৈ গুচি যাব। আৰু গাইছে আমি এতিয়া এইভাগে যাম, কিন্তু প্ৰৱেশ নকৰিম, এইভাগে নাযাওঁ। আৰু ইভাগে আছে প্ৰৱেশ নকৰিম। এতিয়া আমি কোনভাগে যাম? এতিয়া আমি ইফালে যাম, দলং আন আছে, মজা লাগে। বলক আমি দলংখন। আৰু গাইজ আমি আহি পাই গ'লোঁ দলং, আৰু এইখনে হ'ল দলং। আৰু গাইজ ইয়াতে মাছ আৰু কাচু আছে, ৰ'বক আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই। এইবিলাক মাছে দি যেনে এটা ৰান্ধি মানুহ খৱে সেয়ে হ'ব। আৰু গাইজ দেখিছেনে এইবোৰ মানে ইয়াতে মানে সৰু চলিবিলাকে ইয়াত খেলিব পাৰি। মই দেখাই আছোঁ, ইয়াত দেখুৱাৰ আগে ইয়াতে মানে ধনুকাৰ আছে, মানে ধেনু মাৰিব পাৰি। ইয়াতে ধনু মাৰি লওঁ, চাওঁ মই কিমান পইণ্ট পাওঁ। গাইজ মই এতিয়া ধনু মাৰিম।
অলপ দূৰতা অ'কে মই কিন্তু 10 মাৰছো দুবাৰে ও মাই ডগছ 10 বাবা এবার একটু 8 তই 18 পইণ্ট পাইছে মই দুডাল মাৰছিলো মই 20 পাইছো মই জয় আই এম উইন গাইছ মই ধনু মাৰিলোঁ দেখিলে ইয়াত ধনুখন দেখাই দিওঁ এইবোৰ এইখন হ'ল ধনু ইয়াৰ চব কি সুন্দৰ ধনু আৰু গাইছ এতিয়া মই যে কৈছিলোঁ ইয়াতে সৰু সৰু ল'ৰা ছোৱালী খেলা বস্তুবিলাক মই দেখাইছোঁ গাইছ নহয় নহয় মানে তই ইমান ডাঙৰ হলি না সৰু ছোৱালী বুলি কৈছে আজি নহয় গাইছ মানে 3 বছৰ 4 বছৰৰ হোৱা ল'ৰা ছোৱালী ইয়াতে খেলিব পাৰে সেইবোৰ দেখাইছোঁ যিটো চাই থাকক কণ্টিনিউ আৰু গাইছ এইটো হ'ল বাস্কেটবল খেলা এইবোৰ হ'ল জিম কৰা আৰু গাইছ দেখাইছোঁ গাইছ এইবোৰ হ'ল বাচ্চাবিলাকে ইয়াতে উঠিব পাৰি গাড়ী আৰু এইবোৰ চব গাড়ী আৰু ইয়াতে বহি থাকিব পাৰি চাওক গাইছ কি ধুনীয়া ধুনীয়া ই বহি আছে কেনে লাগছে বহি একদম সেক্সি ফিলিং আৰু আহি কেনে লাগিছে আৰু বস্তুটো মানে একদম ধুনীয়া লাগিছে অলপ আগতে বৰষুণ দিছে হিলেও গৈছে আপোনালোকৰ ভিডিঅ'ত দেখা পাইছে হিলেও গৈছে বুকি এতিয়াও কপি আছে গাইছ চাওক এইখন ধুলনি উঠি আছো নাকবাৰ গাইছ চাওক কি টুকুট টুকুট ধুলনি আৰু এইটো বা কি বস্তু মানে এনেকে ঠেই ফালে এনেকে ঘূৰি দিলি মজা লাগে আৰু এই ডাঙৰো পায় একলেন আছে আৰু হ'ল গাইছ এইবোৰ চুচৰা অন্ধি উঠি যাব লাগে আৰু অন্ধি চুচৰি যাব লাগে চাওক গাইছ ভালকে দেখাই আছো বল থৈ দিয়া তাতে বল আৰু গাইছ চাওক ইয়াত বহুত বস্তু আছে আৰু এইটো হ'ল ইয়াতে কি বুলি কয় এইটো কি বুলি কয় এইটো পাঁচটা চলি ভিতৰত যাব পাৰে আৰু সৰু চলি ডাঙৰ চলি ওপৰত চিটকি আমি যদি চিটকি যাওঁ বাহিৰ হৈ যাম চাগে ন আৰু গাইছ ইয়াতে বহুত বস্তু আছে অকল সৰু চলিৰ বহুত বস্তু আছে খেলিব পাৰি আৰু আপোনালোকে আহক ইয়াতে বাচ্চা চাচ্চা লৈ আহক আৰু পুৰা আৰু মোৰ 12 বছৰ চলিটোক এটা উঠাই দিম 5 বছৰ আবিটোক এটা উঠাই দিম আৰু গাইছ আমি এতিয়া ইয়াতে কিবা খাব লৈছোঁ চাওঁ কি খাওঁ চাই আছোঁ আৰু চাওঁ কি খাবি ম'ম' খাব বোলে গাইছ এই ধাবাৰ গোটেইখিনি বস্তু আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কোনোবা ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব চব কৰি দিব আজিলৈ বাই বাই